gamikse sibla ruby sudangna nokta ayangan ruby sudangna nokta ayangan Sarpada poteni Oi kadum ko dolu dem Gekal ka pote Oi kadum ko dolu dem Gekal ka pote Hasina rasa Rongki oina rongki par Hasina rasa Rongki oina rongki par Mapado na jonma Magbo, okolo pagi kan? Rungkur bulu kumula panagi kana No mago mako lupom na madung, mani yoka. Manyi mang, aku agama lutapan No ka agirati kamane. Ala mipa ko rungkur bulu arango ngolo gigi sana kabek dag rungkur bulu nako okopo na azona ne mana mane. Tani iralo gig sanam de aku aiman agaman No missing ao gela. Ala mipa garangolo gigi sanam de mo kayot dag. Silog ay sa missing mipa gamna mapana wakosin kamang ngolo apeng lako tani No rungkur mo mabol aram pa ludu peam. No kinmane. Ngolo leke lok kabo mituram na. Nom agar ke burma pamadak kapila amnya mulo ngong nan bilang nok babu bu obosunama Hey, ngodam bulum kinmang. No asinde manggap to. Ngonom aipe mada. Nom ngo pama mulo. Ala rungkur busin nom kap palaji ngosin kaye. Hey no agam dem mata Rungkur, আজিকালি তোমাক মাদিকৰ লগতে দেখা পাও দেখোন। মই যাৰ লগতে নাযাওক লাগে। তুমি কোন কবলৈ? তুমি মিপাক ছোৱালী হৈ মিছিং লৰাৰ লগত হলিগলি হোৱাটো মই বেয়া পাইছো। নিজৰ মিপাক লৰা এজন চাই বিয়াখন পাতি ল'ব নোৱাৰ। তুমি এবাৰ ভাবি চোৱাচোন। এনেকৈ মিছিং মিপাক গাই থাকিলে সমাজখন কেনেকৈ আগবাঢ়িব? এইবোৰ কথা মোৰ আগত কৈ লাভ নাই। মুঠতে মাদিকৰ লগত তোমাৰ হলিগলি হোৱাটো মই বেয়া পাইছো। তুমি নাজানা নেকি আমি মাদিকৰ মৃত্যুৰ সম্বন্ধীয় হয় বুলি? কি মিতিৰ? কিয় আচৰিত হৈছা? মই জানো কিয়নো তুমি মাদিকক মনে মনে ভাল পাবলৈ লৈছা। তুমি এইবোৰ কি কৈ আছা? তুমি নাজানা নেকি আমাৰ মিছিঙৰ পৰম্পৰা ৰীতি-নীতি মতে আমি অতি জৰে পৰাই মাদিকহঁতৰ পৰিয়ালৰ লগত মিতিৰ সম্বন্ধীয় হয় বুলি আমাৰ মন মিলিলে বিয়াও হ'বও পায়। হ'ব পাৰে, মই কিন্তু এতিয়াও কম তুমি মাদিকৰ ভনী সম্বন্ধীয় বুলি। কিয়নো তোমাৰ দেউতা আৰু মাদিকৰ মা একে পেটৰ সন্তান। বাকি তুমি নিজে বুজিবলৈ চেষ্টা কৰা। বুজিবলৈনো কিটো আছে? আমাৰ মিছিং সমাজত পুৰুষানুক্ৰমে চলি অহা পৰম্পৰা মতে বিয়া বাৰু হোৱা বুলি মই জানো। আমাৰ মিছিং সমাজৰ ৰীতি-নীতি মতে মাদিক আমাৰ মিতিৰ পৰিয়াল। মই তাক ভাল পাওঁ। যদিহে মাদিকে সন্মতি দিয়ে আমাৰ বিয়া হ'ব পায়। তুমি নিজকে যি ভাবা ভাবি থাকা। মই কিন্তু তোমাৰ কথাত একমত নহওঁ। মই যাওঁ। তোমাৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই। ৰুংকুৰ মনত ৰাখিবা যদিহে মাদিক মোৰ নহয় তোমাৰো হ'বলৈ নিদো।
হেল্ল' কি কৰিছা? অঁ তুমি আহিলা ভালেই কৰিলা বহা কি হ'ল মন মাৰি আছা কিয় তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ কেনেকৈ কওঁ তাকে চিন্তা কৰি আছিলোঁ মনৰ কথা মনতে ৰাখিলে অন্তৰখন কষ্ট পায় বুলি মানুহে কয় গতিকে কি ভাবিছা কোৱা তুমিতো জানাই আমাৰ ঘৰখনৰ বিষয়ে মা এগৰাকী সাধাৰণ হাউচৱাইফ ইনকম বুলিবলৈ আমাৰ একোৱেই নাই সেয়ে মই কথা এটা ভাবিছোঁ কি ভাবিছা কোৱা মই চহৰলৈকে যোৱাৰ কথা ভাবিছোঁ অলৰেডি স্কুল এখনৰ সৈতে কথাও পাতিলোঁ কথাটো ভালেই হ'ব যেন লাগিছে পিছে তুমি গুচি গ'লে মই একদম অকলশৰীয়া হৈ যাম তুমি জানাই আমি মিচিং গাঁৱৰ মাজত আছোঁ যদিও গাঁৱৰ মানুহবোৰে আমাক নিপাক জাতি বুলিহে কয় তাতেই তুমি গুচি গ'লে তুমি এনেকৈ কিয় ভাবিছা ইয়াত মিচিং বিপাকৰ প্ৰশ্ন নাহে আমি সকলো একেই মানুহ কেতিয়াবা কেতিয়াবা গাঁৱৰ মানুহবোৰে কোৱা কথাহে তোমাক ক'লোঁ তুমি এটা কথা মন কৰাচোন মিচিং বিপাক বুলি ভবা হ'লে তোমাৰ দেউতাই তোমাৰ মাক মানে মিচিং ছোৱালী এগৰাকী নিজৰ কৰি ল'লেহেঁতেন নে গতিকে আজিৰ পৰা এইবোৰ কথা মনলৈ পুনৰ নানিবা তুমি ঠিকেই কৈছা তথাপিও কোনো তথাপি নাই তুমি আজিৰ পৰা নিজকে অকলশৰীয়া বুলি কেতিয়াও ফিল নকৰিবা মই সদায় তোমাৰ লগত আছোঁ লগতে তোমাৰ মাৰ সকলো পৰিবাৰ এইখন গাঁৱতেইতো আছে ভয় কৰিবলৈ কিটো আছে সিহঁত থাকিলেও একেবাৰে আপোন যেন লগাজন ওচৰত নাথাকিলে অলপ হ'লেও অকলশৰীয়া অনুভৱ কৰাটো স্বাভাৱিক মোৰ ওপৰত তোমাৰ অকণো বিশ্বাস নাই বিশ্বাস আছে কাৰণেইতো তোমাক যাবলৈ দিছোঁ তুমি শুনা মোৰ জীৱনটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তোমাৰ হৈয়ে ৰ'ম আজি মই তোমাক কথা দিলোঁ অ' ৰিয়েলি ভাল পোৱা মৰমবোৰ জুখিব পৰা হ'লে তোমাৰ প্ৰতি থকা সঁচা মৰমবোৰ দেখুৱালোহেঁতেন কাষৰতে বহি দেখুৱালোহেঁতেন কাষৰতে বহি মৰম আছে তোমালৈ সপোন আছে তোমাক লৈ হবানে তুমি মোৰ জীৱন লগৰী জীৱন লগৰী জীৱন লগৰী ভাল পোৱা চিৰদিন সাধনাৰে উপবন ৰিঙিয়াই সেইদিন প্ৰণয়ৰে বন্ধন ৰিঙিয়াই সেইদিন প্ৰণয়ৰে বন্ধন হবানে তুমি মোৰ জীৱন লগৰী জীৱন লগৰী তোমাৰ অবিহনে জীৱন সজাব কোনে ভাল পোৱাৰ তুলিকাৰে ভাল পোৱাৰ তুলিকাৰে ভাল পোৱাৰ তুলিকাৰে ভাল পোৱাৰ তুলিকাৰে ভাল পোৱা মৰমবোৰ জুখিব পৰা হ'লে তোমাৰ
ৰিম্পী তোমাক বৰ ধুনীয়া লাগিছে দেই এইবোৰ কি আনিছা তোমাক কিয় লাগে আজিকালি তুমি বৰকৈ উৰিছা দেই চাই চিতি খোজ দিবা নহ'লে উজত খাব লাগিব তুমি কি ক'ব খুজিছা ক'বলৈনো কিটো আছে তোমালোকৰ প্ৰেমৰ কথা শুনি আমি লাজ পাইছোঁ মোৰ যিমান দূৰ মনত আছে তেনে একো লাজ লগা কাম আমি কৰা নাই ৰুংকুৰ মনত ৰাখিবা তুমি এগৰাকী মিপাক ছোৱালী মাদিক মাগব আমাৰ পুৰণি মিতিৰ পৰিয়ালৰ গতিকে তোমাৰ এই অলাগতিয়াল কথাবোৰ মোৰ আগত নকবা তোমাক কৈছিলোঁ নহয় মাদিকৰ পৰা দূৰে দূৰে থাকিবলৈ তোমাৰ মাকবক বিচাৰি মই নাযাওঁ নহয় তোমাৰ মাকবইহে মোক লগ কৰিবলৈ সদায় আহে মাদিক মাগব আমাৰ পুৰণি মিতিৰ পৰিয়ালৰ গতিকে আমাৰ বিয়া হোৱাটো কাটাং বুলিয়ে ধৰি লোৱা তোমাৰ হিম্মত আছে যদি এইবোৰ কথা তোমাৰ মাকবক ক'বাগৈ আজিৰ পৰা মোৰ লগত চুপতি মাৰি নাথাকিবা পিছে আজিকালি তুমি সদায় মাদিকৰ লগত গাত গা মিলাই যোৱা যে মই যাৰ লগতে নাযাওক লাগে তুমি কোন ক'বলৈ বেয়া পালা নেকি আমি তোমাৰ ফ্ৰেণ্ডছ নহয় জানো ফ্ৰেণ্ডৰ মিনিং তুমি কি বুজিবা বুজিবলৈনো কিটো আছে আচলতে মাদিক যে তোমাৰ লভাৰ এইটো কথা সকলোৱে গম পাইছে অৱশ্যে গম পালেনো কি হ'ব মাদিক আমাৰ মিতিৰ পৰিয়ালৰ গতিকে আমাৰ বিয়া হোৱাটো কাটাং বুলিয়ে ধৰি লোৱা তোমাৰ এই অৰ্থহীন কথাবোৰৰ উত্তৰ মোৰ ওচৰত নাই মই যাওঁ কি হ'ল ইমান মন মাৰি আহিছে যে তোমাৰ কথাই ভাবি ভাবি আহি আছিলোঁ হয় জানো মোৰ অন্তৰখনে তোমাক বাৰে বাৰে এবাৰ চাব বিচাৰিছিল হ'ব হ'ব এতিয়া তোমাৰ এই ৰোমান্টিক কথাবোৰ শুনাৰ মোৰ সময় নাই এইখন মোৰ নিজ হাতেৰে বোৱা মিচিং গালুক তুমি পিন্ধি যোৱা বাও তুমি ইমান সুন্দৰকৈ মিচিং গালুক বব জনা হ'লা আই লাইক ইট থেংক ইউ গৈ পাই মোলৈ কল কৰিবা এইটো মোৰ মামাৰ ঘৰৰ এড্ৰেছ তোমাৰ থকা মেলাৰ সকলো ব্যৱস্থা কৰি দিব থেংক ইউ মই সুবিধা চাই কল কৰিম হ'ব মই আহোঁ ছাৰ নমস্কাৰ নমস্কাৰ কাক বিচাৰিছা মই মাদিক পাংগিং তোমাক ৰংকুৰে আমাৰ ঘৰলৈ পঠিয়াইছে নহয়নে হয় ভিতৰলৈকে আহা বহা মই ডক্টৰ বৰা তোমাৰ বিষয়ে ৰংকুৰে সকলো কথা মোক ফোনত ক'লে তুমি যিমান দিন থাকিব বিচাৰা আমাৰ ঘৰত থাকিব পাৰিবা আপোনাক ধন্যবাদ ছাৰ সঁচা কথা ক'বলৈ গ'লে আমি দুবেলা দুমুঠি খাই জীয়াই থকা গাঁৱলীয়া মানুহ সেয়ে কাম বিচাৰি টাউনলৈ ওলাই আহিলোঁ এইবোৰ কথাক লৈ বেছি নভবাই ভাল মই জনাত তুমি এজন বুদ্ধিমান ল'ৰা কথাতে ধৰিব পাৰিছোঁ গতিকে কোৱাচোন আগলৈ কি কৰিম বুলি ভাবিছা আমাৰ গাঁৱত কোচিং চেণ্টাৰ এখন খোলাৰ কথা ভাবিছোঁ কিন্তু টকাৰ অভাৱত কাম আৰম্ভ কৰিব পৰা নাই গতিকে যদি পাৰোঁ সেইখনকে আৰম্ভ কৰাৰ কথা ভাবিছোঁ অতি উত্তম চিন্তা তুমি ভবামতেই কাম হ'ব আজিৰে পৰা তোমাৰ কোচিং চেণ্টাৰখনৰ সকলো দায়িত্ব মই লৈছোঁ আপোনাৰ এই সহায় মই চিৰজীৱন নাপাহৰোঁ আৰু এই ভাল খবৰটো মাই গম পালে বৰ ভাল পাব তেনেহ'লে শুভ কামত কিয় দেৰি কৰিব লাগেনো কালিলৈ দেওবাৰ মোৰ ক্লিনিক বন্ধ গতিকে কালিলৈ তোমালোকৰ গাঁৱৰ পৰা এপাক আহিমগৈ লগতে তোমালোকৰ কোচিং চেণ্টাৰখনো চাই আহিম ব'লা ভিতৰলৈকে
হেল্ল' ভালনে? ভালে আছোঁ। তোমাক ভাল খবৰ এটা দিম বুলি ভাবিলোঁ। ধেমালি নকৰিবা দেই। এনেই আজি পুৱাৰে পৰা বৰকৈ বাওঁ চকুটো লৰি আছে। মই কেতিয়াবা তোমাক মিছা কথা কৈ পাইছোঁ জানো? তুমি যে সঁচাকৈ আহি আছা, মই কিন্তু এতিয়াও বিশ্বাস কৰিব পৰা নাই। কিবা অসুবিধা হৈছে যদি কোৱা। একো অসুবিধা হোৱা নাই। ভাবিছোঁ আমাৰ কোচিং চেণ্টাৰখন খুলিমগৈ বুলি। সঁচাকৈ? বিশ্বাস হোৱা নাই? ৰিয়েলি ইটছ ভেৰি গুড নিউজ। বাই। বাই, টেক কেয়াৰ।
Hello. Rimpi yamang kapikan. Nani Aidun, Aidu da. Ngolu. mading mago kamane. Oh, kamada. Supa ko min gelen kan. Mading mago mo yamne labi mabone, langkan dubo man. Oh. Bum ye. Maluk sunam yamang ko na pamulo. Labi pa bong na madu na. Leki mituram yongmo gemangam na mitur mona magong ko ngolong missing aralo kadang malang. Ngolu lekelong mituromang dudak so. Ami kem kapila kangodun. Nolu adam pa mal kapien. Aw madig pa nolung. Agar ka burman pa mada. Madig magin sem, ala mipagarang rungkur buluk ukumo ngolo dunam kabek dak. Nolo aroru pa kalik sudang mulo, ala mipagoma rungkur mo yamab labito. Nongok asin song mala dunam agomdam lubito. Ampigela awa po toruk sumulomin. Kapil torik sumayen. Bagin sem rungkur buluk ukumo ngoloy dudak. Ayya. Siyum gamo po to ko. Rungkur ma yama pa late ka amna luye. Nani ngoke puna ko gadung. Mapola boy. Sa amulo. Awag. Nana, Gapo to. Sob gapo to. kapikan Nana. Silona rimpi yama bu phone da gaye. Oko emdagane. No modulo yamna labi namna tadda gaye. No komton Nana. Ngo kom yebon. Aragom nam lubito boyam. Aro agomo. Nonni coaching center da molen muloy. Mida da mobi pabong amna. Madu ngomna. Hadam pay Nana. Odobu okom dagan. Odo kusini em toma. Mida agom nam tadbek dan nay. Lomda na phone mapak to. O dampay Nana. Nana apin konang mole rubo. Wajogo duzun supong kakupa. Lomna yuito bong. Apine molen dan nay matubo. Oingi sena molen madane. Ayo No Nana. tera supota ko. Lendan yebo. Kot lagaba poster. এইফালে ৱালত লগাই দিয়া ইয়াতো লগাই দিয়া মোৰ মিটিং এখনলৈ যাব লগা আছে। সন্ধিয়া আমাৰ ঘৰলৈ এপাক আহিবা হ'ব আহিম। ৰ চাই লম। ৰুংকুৰ ৰবা, কি হ'ল তুমি জানিও নজনা ভাও নধৰিবা। কি ক'ব বিচাৰিছা খুলি কোৱা তুমি এইখন গাঁৱত আজিলৈকে কোনো নকৰা কাম এটা কিয় কৰিব গৈ আছা? তুমি এবাৰ ভাবি চোৱাচোন এইখন গাঁৱত কোচিং চেণ্টাৰ এখন হ'লে গাঁৱৰ নৱপ্ৰজন্মৰ বাবে কিমান ভাল হ'ব। ইয়াত ভাল বেয়া প্ৰশ্ন নাহে। কথা হ'ল তুমি মিপাক ছোৱালী হৈ মিচিং গাঁৱৰ মাজত কাৰ অনুমতি লৈ কোচিং চেণ্টাৰ এখন খুলিব লৈছা? তুমি নাজানা এইখন গাঁৱত আমাৰ সংগঠনৰ অনুমতি অবিহনে
একো সামাজিক কামেই কৰিব নোৱাৰে বুলি? হ'ব পাৰে আমি মিপাং মানুহ, কিন্তু মোৰ মা এগৰাকী মিচিং পৰিবাৰৰে জীয়ৰী আছিল আৰু আমি বৰ্তমান এইখন গাঁৱৰে বাসিন্দা। গতিকে কোচিং চেণ্টাৰ এখন খুলিবলৈ কাৰোবাৰ অনুমতি লোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। মই জানো তুমি কাৰ সাহসত তেনেকৈ কৈছা। এতিয়াও সময় আছে। যদিহে তুমি মাদিকৰ পৰা আঁতৰি যোৱা তেতিয়া তোমাৰ কোচিং চেণ্টাৰখন খোলাত একো বাধা নাথাকিব। আজি মই তোমাক কথা এটা কৈ থলোঁ, শুনা নুশুনাটো তোমাৰ কথা। ছোৱালী হৈ ইমান অভিমানী হ'ব নাপায়। গতিকে তুমি এইখন গাঁৱৰ এগৰাকী যুৱতী হিচাপে গাঁওখনৰ উন্নতিৰ দিশত চিন্তা কৰাটো ভাল হ'ব বুলি মই ভাবোঁ। এনেই সময় নষ্ট নকৰিবা, সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰা। আজি ৰুংকুৰে বৰ ডাঙৰ কথা এষাৰ কৈ গ'ল। কিজানি অজানিতে ময়ে ভুল কৰিছোঁ নেকি? কথাটো ভাবি চাব লাগিব। তুমি আহিলা? আহিলোঁ। আজি বৰ ভাগৰ লাগিছে অ'। হয় নেকি? চাহ একাপ খালে মনটো ভাল লাগিব। ৰ'বা অলপ বহা। আজি তুমি যোৱাৰ পাছতেই ৰিম্পিক বাটতে লগ পাইছিলোঁ। তেতিয়াহ'লে তাই নিশ্চয় তোমাক কিবা কিবি কৈছিল? তাইৰ কথা মই ইমান গুৰুত্ব নিদিওঁ। তথাপিও তাই কি কৈছিল কোৱাচোন? মই মিপাক ছোৱালী হৈ মিচিং গাঁৱৰ মাজত কেনেকৈ কোচিং চেণ্টাৰ এখন খুলিব পাৰিব তাই চাই ল'ম বুলি ক'লে। তাইৰ ইমান সাহস! তুমি কিন্তু নিশ্চিন্ত মনে থাকিবা। মই ক'লোৱেই দেখোন তাইৰ কথাত গুৰুত্ব নিদিয়াৰ কথাটো। মই এইখন গাঁৱৰ গাঁও প্ৰধান হৈ থাকোঁতে ভয় কৰিব লগা একো কথা নাই। তুমি কামত আগবাঢ়ি গৈ থাকা। থেংক ইউ। এইবোৰ কথা এতিয়া আলোচনাৰ বিষয় নহয়। লিগাং আহি পালেহি। অহা বুধবাৰে, ফাগুনৰ প্ৰথম বুধবাৰ। আমাৰ মিচিং মানুহে এই দিনটোক পবিত্ৰ দিন বুলি ভাবে। হয়, সেইকাৰণে সেই দিনটোতে আমাৰ অতি আপোন আলি আই লিগাঙো পালন কৰা হয়। এই বছৰৰ লিগাঙৰ বাবে এযোৰ লিগাং পোছাক তোমাৰ বাবে বৈ ৰাখিছোঁ। তুমি অলপ বহা, মই লৈ আহিছোঁ। এই পোছাকযোৰা লিগাঙত পিন্ধিবা।
আকলি গাং আহিল গম পাইছনে নাই তোমাৰ কোমল দেহাৰে মৰম কৈ নাচাবা কোমলীয়া যৌৱন মোৰ দেহা গলি যায় কোমলীয়া যৌৱন মোৰ দেহা গলি যায় মিছা কৈ নকবা মৰম কৈ নাচাবা মিছা কৈ নকবা মৰম কৈ নাচাবা কোমলীয়া যৌৱন মোৰ দেহা গলি যায় কোমলীয়া যৌৱন মোৰ দেহা গলি যায় আকলি গাং আহিল গম পাইছনে নাই যোৱা বেলিল গাঙোতে কিনো কথা দিছিলা ভাল পাওঁ বুলি কৈ মিছা মিছা কথাৰে মোৰ মন মহিলা এই বেলিল গাঙোতো তেনেকৈয়ে ঠগিবা এই বেলিল গাঙোতো তেনেকৈয়ে ঠগিবা ও মোৰ চেনাই ঐ লিগাঙত আহিবা ও মোৰ চেনাই ঐ মৰম কৈ মাতিবা বৈ ৰাখিছো তোমালৈ নিবুংগালোক চোলাটি লিগাঙতে পিন্ধাবি বুলি লিগাঙতে পিন্ধাবি বুলি ফাগুনৰ বতৰতো কোনেলি গাঁৱৰ পৰশত ফাগুনৰ বতৰতো কোনেলি গাঁৱৰ পৰশত পহিনী তম গাই গাই তোমাৰ সতে নাচিবৰ মন তোমাৰ সতে নাচিবৰ মন মোৰে ধন চেনাই ঐ ফাগুনৰ বতৰত মোৰে ধন চেনাই ঐ লিগাঙৰ পৰশত মোৰে ধন চেনাই ঐ ফাগুনৰ বতৰত মোৰে ধন চেনাই ঐ লিগাঙৰ পৰশত ঐ নিতম গাই গাই তোমাৰ সতে নাচিবৰ মন তোমাৰ সতে নাচিবৰ মন তোমাৰ সতে নাচিবৰ মন তোমাৰ সতে নাচিবৰ মন ৰিম্পী ঐ ৰিম্পী ঘৰত আছানে আছো আছো কোন ৰুংকুৰ নেকি হয় ময়ে সোমাই আহা বহা ভালে আছা ভালেই পিছে আজি হঠাৎ আমাৰ ঘৰলৈ আজি মই তোমাৰ লগত বিশেষ কথা এটাহে পাতিবলৈ আহিছোঁ বিশেষ কথা হয় এই যে তোমাৰ বন্ধু কোন মিগম হয় তাৰ কথাকে তোমাৰ লগত পাতিবলৈ আহিছোঁ তুমি কিন্তু মিগমৰ পৰা অলপ দূৰে দূৰে থাকিবা দেই কিয় সি এজন মেধাৱী ল'ৰা চাবা সি এদিন ভাল চাকৰি পাবই হ'ব পাৰে মেধাৱী ল'ৰা
কিন্তু তাৰ দেউতাকৰ বিষয়ে তুমিতো কিছু কথা জানাই চাগৈ। তুমি কি ক'ব বিচাৰিছা খুলি কোৱা। মৃগমৰ দেউতাকে যাদুমন্ত্ৰ কৰি গাঁৱৰ মানুহক হত্যা কৰা বুলি গাঁৱৰ মানুহৰ মুখে মুখে কোৱা মই নিজেই শুনিছোঁ। গম নোপোৱাকৈ ফু মাৰি দিলে কি হ'ব? সেয়েহে তোমাক সাৱধান কৰি দিলোঁ। যাদু মন্ত্ৰ মানে আমাৰ মিচিং সমাজত যাক মৰু বুলি কোৱা হয়, এই মৰুৰ কথাকে তুমি ক'ব খুজিছা নেকি? হয়, তুমি ঠিকেই কৈছা। এই মৰুৰ ওপৰত মোৰ হ'লে অকণো বিশ্বাস নাই। তুমি কথা এটা মন কৰাচোন, আমাৰ গাঁওখনত কাৰোবাৰ ঘৰত কিবা এটা হ'লে মৃগমৰ দেউতাকে সকাম নিকাম জৰা পকা আদি সকলো কাম কৰে। মোৰ মতে সিয়ে সাপ হৈ কুটে আৰু বেজ হৈ জাৰে। তুমি এইবোৰ কি কৈ আছা? আজিকালি মানুহে সেই তন্ত্ৰ মন্ত্ৰত বিশ্বাস কৰে জানো? মই জানো তুমি তেনেকৈ ক'বা বুলি, কিন্তু গাঁৱৰ মানুহে আজিও কয়। আজিলৈকে গাঁৱত যিমান মানুহৰ মৃত্যু হৈছে সেই সকলোবোৰ মৃগমৰ দেউতাকে যাদু কৰি হত্যা কৰা বুলি কয়। এইবোৰ কথাৰ কিবা প্ৰমাণ আছে জানো? প্ৰমাণ আছে। সমাৱস্যা ৰাতি গৰু খেদা চলেৰে বিশুদৰ হতৰ ঘৰৰ চাংতলত মৃগমৰ দেউতাকে হাতত ৰঙা কাপোৰৰ টোপোলা এটা লৈ ঘূৰি ফুৰাটো গাঁৱৰ বহুত মানুহে দেখিছে। মই এতিয়াও ক'ম, মোৰ হ'লে এইবোৰ অকণো বিশ্বাস নাই। বহুদিনৰ পৰা নৰিয়াত পৰি থকা বিশুদৰক চালে তুমিও বিশ্বাস কৰিবা। হ'ব, মই চাবলৈ যাম। পাৰিলে লগত ডাক্তৰ মামাকো লৈ যাম। মই এতিয়া আহোঁ, আকৌ এদিন আহিম। ৰিম্পী, মই আকৌ কৈছোঁ, মৃগম এজন নম্ৰ ভদ্ৰ আৰু মেধাৱী ল'ৰা। তুমি এবাৰ ভাবি চাবা। তুমি আমাৰ সম্বন্ধীয় হয় বাবে কথাটো জনাই থলোঁ। মাগব ডাকপত Nom lumalang lamtal dari lagu memliok kamna tatkin mane. নতুন অলম কাংকিনেই মাং এল মিপাগাৰা রুংকুরো মেমন কাংকিনদান No aina agama mutilosne lukin to mabongi. O koy lupanam dumulo lamna luto. Ngok kairi kamang. ন রুংকুর মা আইপে মেলা কোচিং সেন্টার দম লালেন বিদু পে Doluso coaching center ko dunam do ko imana geren. ন দলুসো গাঁও প্রধান পিল দুদস আমি কে মিপা গমদম কাবলা কোচিং সেন্টার দম লালেন বিদু পে এদম পে ngolum লালেন বিত্তা দুকো আইয়াজি No tu udilosinne aina agama lukin to mabong. Ere mipak missing agam dong ngok tarklo lekora luyobong ka. Ngo tali dan mabong. O koy angmo agam dumulo luto. Kamam ngo gidak kubong. আইদাক আইদাক এলা মিপা গমে রুংকুরো মা কাংকিন নাং ন এ রুংকুর মামো অঁ, কৰবালৈ গৈছিলা হয়, কোচিং চেণ্টাৰৰ পৰা আহিলোগৈ। অলপ আহাচোন অঁ অঁ। বহা তুমি কিবা বেয়া পালা নেকি আমাৰ ঘৰলৈ নহাই হলা নাই নাই, একো বেয়া পোৱা নাই, সময়হে পোৱা নাই। তুমি আজি বহুত দিনৰ মূৰত আহিছা চাহ একাপ খাই যাবা তুমি অলপ বহা মই আনি আছো
কোচিং চেণ্টাৰখন কিমান দূৰ আগবাঢ়িছে? কিয় সুধিলা? আকৌ কিবা ভাবিছা নেকি? নাই নাই, তেনেকৈ একোৱে ভবা নাই। তুমি জানাই মাদিক আমাৰ মৃত্যুৰ সম্বন্ধীয় হয় যদিও সি আমাক সদায় নিজৰ ভনী বুলি ভাবে। সঁচা কথা। মিচিঙৰ পৰম্পৰা ৰীতি নীতি মতে তোমালোক মিতিৰ হয় যদিও মোৰ মতে তোমালোক ভাই ভনী হবা। তুমি ঠিকেই কৈছা। মই তোমালোকক অজানিতে নক'বলগীয়া বহু কথা ক'লোঁ, বেয়া নাপাবা দেই। মই তোমাক সদায় আপোন বুলিয়ে ভাবোঁ, বেয়া পোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। তেনেহ'লে আজিৰ পৰা মই তোমাক মামা বুলি মাতিব পাৰোঁনে? নিশ্চয়, তোমাৰ যি মন কৰে তেনেকৈ মাতিবা, তাত মোৰ ক'ব লগা একো নাই। পিছে আজি মই তোমাক অন্য কথাতহে মাতি আনিছিলোঁ। অন্য কথা? কি কথা আছিল কোৱা? তোমাৰ আৰু মাদিকৰ বিয়াখন কেতিয়াকৈ হ'বগৈ? যদিহে ভগৱানে ইচ্ছা কৰে আমাৰ বিয়াখন সোনকালে হ'ব বুলি মই ভাবোঁ। বিয়াত মোকো মাতিবা, ময়ো যাম। এই দিনটো আহিলে নিশ্চয় জনাম। এতিয়া মই যাওঁ। হয় নেকি? যোৱা। অঁ। মাগব okolay gakane. Nolong ko lang po na gidungana. Arola. Arupa. Kay. Ngolong ko bang nam lubi malang. Nam awar ka burman pa maragam na. Burma iralo kapil gamain. Adampa monkey nam de Arupa idak. So dupoto. Magbo, lekoteteng gedung no. Silo sangko tinggel gilangkung. Iya. Ngo kirdan nai latubong. Magbo sang tupoto. Magbo tupoto. Sasa ipo tu podung. Nok rungkur bodam pa kirkinya lang. Magbo. Nok ada ganam galuk de airu pa kapodung. Rungkur mamo bu biname. Buguna bitang na. Gayim da gay. Magbo na magam ko tatpem na madung na manuyoka. Manyu mang. Kapil manyu. Mamo rungkur kalang nok midadam adulo mapom na madun. Runa mang ngunyam rupum sutang mula. Ampai kinya payam. Midado ngolumsin goglangka. Ngosin gie. Gogia. Kapil gong main. Rimpi, na sang kirzongu du boda. Arro lang magbo. Arro. Nomin ngolum kangkin man. Nulum kangkin ma pidone. Aming mipa gomodum kangkin dan. Missing mi pa agamam luya pen. Nolosin aga bulusin aga. Rimpi? Amulongo gipoy ko bode. Giye kubone. Ngoka agero ko sindung. Sa mula de. Sa magbo. Majoni? হয় পাপা। কৰবালৈ যোৱা? মামাহঁতৰ ঘৰৰ পৰা আহোগৈ বুলি ভাবিছোঁ। অলপ বহাচোন। তোমাৰ লগত মায়ে কিছু কথা পাতিব। মাজনী
কথা এটা কওঁ, মন দি শুনা। কি কথানো কোৱা মা? সেইদিনা যে আমাৰ ঘৰলৈ গুৱাহাটী অমৰেন্দ্ৰ হাজৰিকা আহিছিল। অঁ আহিছিল, সদায় দেখোন ঘৰলৈ আলহী আহে, তাতে কি হ'ল? তেওঁলোকৰ এটাই ল'ৰা, বৰ্তমান দিল্লীত চাকৰি কৰি আছে। দেখাই শুনাই ল'ৰাজন বৰ ধুনীয়া, ফেচবুকত চাব পাৰিবা। মা, মোৰ জীৱনৰ সংগী মোৰ পচন্দৰ হ'ব লাগিব। আৰু এটা কথা আজিয়ে কৈ থলোঁ, দিল্লী মুম্বাই যোৱাৰ মোৰ অকণো ইচ্ছা নাই। মই যাওঁ। বাই পাপা। বাই মা। কি হ'ল, তাই দেখোন তেনেকৈ কৈ গ'ল। ভাবিছিলোঁ আমাৰ মিপাক মিতি এঘৰ পাম বুলি। আজিৰ পৰা তুমি এনেবোৰ কথা পুনৰ মনলৈ নানিবা। আজি মানুহ চন্দ্ৰলৈ গৈ পালেগৈ, আমিবোৰ মিচিং মিপাক কৰি থাকিলে সমাজখন কেনেকৈ আগবাঢ়িব? তুমি ঠিকেই ভাবিছা। পিছে কথা এটা মন কৰিছানে, মাজনী এতিয়া ডাঙৰ হৈ আহিছে, নিজৰ জীৱনটোৰ প্ৰতি চিন্তা কৰিব পৰা হৈছেগৈ। কথাবোৰ একদম তোমাৰ দৰেই। মই বুজিছোঁ, তাইৰ নিশ্চয় কোনোবা ভাল পোৱা ল'ৰা আছে। তেনেকৈ ক'লে নহ'ব নহয়। এদিন মই গাড়ীত আহি থাকোঁতে মাজনীক আমাৰ গাঁৱৰ মালিকৰ লগত কথা পাতি পাতি ৰেষ্টুৰেণ্ট এখনৰ পৰা ওলাই অহা দেখিছিলোঁ। সেইটো কথা ইমান দিনে লুকুৱাই ৰাখিছিলা কিয়? এতিয়াহে মনত পৰিছে। এতিয়া জোৰ কৰি হাত পালেহি। আজি ৰাতি মাজনীক কথাটো তুমিয়েই সুধিবা। সঁচাকৈ যদিয়ে সিহঁতৰ মাজত মৰম ভালপোৱা আছে, তেন্তে সিহঁতৰ বিয়াখন পাতি দিয়াই ভাল হ'ব। ৰবাহে, লভত পৰিলে বুলিয়েই যাৰ তাৰ লগত ছোৱালী বিয়া দিব নোৱাৰি নহয়। আমাৰ ঘৰখনৰ সন্মানৰ কথা এটা আছে নহয়। তুমি মিছাতে পেকপেকাই নাথাকিবাচোন। তুমি আজি ৰাতি মাজনীক কথাটো সুধিবা, তাই কি কৈ শুনিবা। কি জানি আমি ভবাটো নহ'বও পাৰে। অমৰেন্দ্ৰ হাজৰিকাক প্ৰস্তাৱটো দিয়া হ'লেই নহয়। তেওঁলোকৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া। সেইসকল জনা বুজা মানুহ, বুজাই ক'লে বুজি পাব। বলা বলা, এতিয়া এইবোৰ ভাবি থাকিব নালাগে, অলপ ৱাক কৰি আহোঁগৈ। মোক ইয়ালৈ কিয় মাতিছিলা? ইমান সহজে ক'ব নোৱাৰি নহয়। অকাই পকাই নকৈ চিধা চিধিকৈ নোকোৱা কিয়? তুমি মোক বিয়া কৰাবানে? কি বিয়া পতাটো ইমান সহজ বুলি ভাবিছা নেকি? তুমি মোক ভাল পোৱা নে নোপোৱা আজি ক'বই লাগিব। তোমাৰ আজি কি হৈছে? সৰু ছোৱালীৰ দৰে এইবোৰ কি কৈ আছা? মোক চাবলৈ ল'ৰা আহিব বুলি ঘৰৰ মানুহে কৈছে। তাতেই কি হ'ল? তোমাৰ দৰে ধুনীয়া ছোৱালী ঘৰত থাকিলে ল'ৰা আহিবই। চিন্তাত কালি ৰাতিৰে পৰা মোৰ টোপনি অহা নাই। তুমি কথাটো ইমান সহজে ল'লা? ল'ৰাজন ক'ৰ? মই নাজানো। কি কৰে? চৰকাৰী চাকৰি কৰে বুলি শুনিছোঁ। তুমি কি বুলি ভাবিছা? মা দেউতাই যাবলৈ ক'লে যাবতো লাগিবই। আচল কথাটো মই বুজি পালোঁ। চৰকাৰী চাকৰিয়াল বুলি শুনাৰ লগে লগে তোমাৰো মন খাইছে নহয়নে? তুমি বুজা নাই কিয়? মই বাৰুকৈয়ে বুজি পাইছোঁ। তোমালোক ছোৱালীবোৰ তেনেকুৱাই। চৰকাৰী চাকৰি কৰা ল'ৰা এটা পালেই আগে পিছে নোচোৱাকৈ বিয়াত বহিবলৈ সন্মতি দিয়ে। মই তেনেধৰণৰ ছোৱালী নহওঁ দেই। মই কেনেকৈ তোমাক বুজাম? মোক বুজাব নালাগে। এতিয়া বলা, যি কৰিব লাগে মই কৰিম।
আছে তোমালৈ মোৰ যৌৱন হৃদয়ত পামনে এধানি বুকুৰে মৰম মোৰ হিয়াখনে কিয় জানো তোমাকে বিচাৰে পামনে এধানি বুকুৰে মৰম মই যদি জান হওঁ তুমি হবা জুৰি বৈ যাম দুয়ো মিলি দূৰ দূৰলৈ হিয়া ভৰা মৰম আছে বুকুৰে মাজত মোৰে হৃদয়ত নাযাওঁ মই পাহৰি চিৰদিনলৈ তোমাৰ ল'ৰালিকালৰ বন্ধু মিগমৰ কথা তোমাক এদিন কৈছিলোঁ নহয়। তুমি সদায় মিগমৰ কথাকেই কিয় মোৰ আগত কৈ থাকা? পৃথিৱীত আৰু ল'ৰা বিচাৰি নাপালা নেকি? মই জানো তুমি মনে মনে মিগমক লাইক কৰাৰ কথাটো। মই তোমাক কৈছিলোঁ নহয় মিগমৰ দেউতাকৰ বিষয়ে, পাহৰিলা নেকি? তোমাৰ এই ধাৰণাটো ভুল। তেতিয়াহ'লে গাঁৱৰ মানুহবোৰে কোৱা কথাবোৰ কেনেকৈ মিছা বুলি ক'বা? তুমিয়ে কোৱাচোন। তুমি সন্দেহ কৰা বিকুদৰক কোনেও যাদু কৰা নাই বুলি আমাৰ ডাক্তৰ আংকলে প্ৰমাণ কৰি দেখুৱালে। এতিয়া বিকুদৰ সম্পূৰ্ণ সুস্থ হ'ল। তোমাৰ কথাটো অৱশ্যে সঁচা। ৰিম্পী শুনা, মই আকৌ কৈছোঁ মিগম এজন ভাল ল'ৰা। মিগম মোৰ এজন ভাল বন্ধু। ইয়াৰ বাহিৰে অন্য একো সম্পৰ্ক আমাৰ মাজত নাই। ইস্কা মতলব মই ভবা কথাটো একদম সঁচা। ভৱিষ্যতে তোমালোকৰ সম্বন্ধ হ'ব পাৰে। তুমি মোক মামো মাতিছা যেতিয়া তোমাৰ বিয়াৰ সকলো দায়িত্ব মই লৈছোঁ। অহালিগাঙত তোমালোকৰ বিয়াখন কৰাই দিব লাগিব। এতিয়া বলা। তুমিও কম নহয় দেই। মনত লাড্ডু ফুটিছে ন? এই বিয়াৰ কথা মোৰ শুনিলে বহুত লাজ লাগে। Madik airem kala atu agerem germamulo adu losing gerbisulama না অকম লুপমাধুন awa nong mapus manam agomdam lukan binamde ngok agere লিয়ত লুমানলা আগম লুমাপ লুতক লুতপেন ngom yamang ko late boy no sin yamna langkan dubo নক আসিন মানম ইয়ামাংকো পামুলমিন ngok asin maluk sunam yamang akko dung সাইকুবু নানা রুঙ্কুরবি rungkur yamabu mipangomodak gom airum mozo suna omoko awa nok aluk sudang mulo tadgat subiye nok kom don মক্কা লুপানা মক্কসিন কামাং তাতগছ সুকাপ গিলায়ে amulo yampo dolu sok ako anyi ko azon ko goksugela tat goksuka pagye no yamama nguluk guna magomdam lupa bilang আইয়ে ayin aiman আইয়ে না না কাই ইউপকাকু বল kai yupkan kabo কাই কাই
আজি মিতিৰ মানুহ আহিছে দেখোন। আহক আহক, ঢেৰ কিবা কিবি আনিছে দেখোন। আহক আহক, একেবাৰে পাকঘৰলৈকে বলক। আমাৰ ঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কওকচোন আপোনালোকৰ আগমনৰ উদ্দেশ্য। আজি কিয় আপোনালোকে আমাৰ ঘৰত আহি এনেদৰে শৰাই এখন আগবঢ়াব লগা হ'ল? আমি আমাৰ একমাত্ৰ ল'ৰা মাদিকৰ বাবে আপোনাৰ ছোৱালীৰ ৰুংকুৰৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিলোঁ। আমাৰ মিচিঙৰ ৰীতিমতে 2 কলহ আপং আৰু 1 টুং তামোলৰ টোপোলাৰ শৰাই গৃহস্থলৈ আগবঢ়ালোঁ। আপোনালোকৰ কইনাৰ ৰুংপুৰক আমাৰ মাদিকলৈ বোৱাৰী হিচাপে দিলে তাইৰ দায়িত্ব হাৰলৈকে লোৱাৰ প্ৰতিশ্ৰুতি আমি আগতীয়াকৈ আপোনালোকক অৱগত কৰিলোঁ। আমাৰ বিশ্বাস আপোনালোকে আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব। মই শুনি আচৰিত হৈছোঁ। কিয়? আপোনাৰ মনত কিবা ক'ব লগা আছে যদি কওক। ক'বলৈনো কিটো আছে? আপোনালোকৰ দৰে সাধাৰণ মধ্যম শ্ৰেণীৰ লোক এঘৰে আমাৰ দৰে ধনী মানুহৰ ঘৰলৈ বিয়া প্ৰস্তাৱ কৰিবলৈ সাহস কৰাটোৱে আচৰিত কথা। আমি লাজ পাইছোঁ। আপুনি তেনেকৈ নক'ব। মই যদিহে মোৰ বংশৰ পৰিচয় দিওঁ এতিয়া আপোনাৰ এই অভিমান এই মুহূৰ্ততে চেঁচা পৰি যাব। আপুনি অলপ ধৈৰ্য ধৰক। মাৰ কথাত নধৰিব। মাৰ মনত অলপ দুখ পাইছে। তাৰ কাৰণটো হ'ল ইতিমধ্যে এঘৰ মানুহে মোৰ বিয়াৰ প্ৰস্তাৱ দি যোৱা হৈছে। মই তোমাক সেই সময়ত কথাটো সুধিছিলোঁ নহয়। তুমি একো উত্তৰ নিদিয়াত সন্মতি দিয়া বুলি ভাবিহে মই হয় ভয় দিলোঁ। মা, তোমাৰ কথা মতেই মই বিয়াত বহিবলৈ আগবাঢ়িছোঁ। তুমিয়েইতো এদিন মোক কৈছিলা বিয়া হৈ দূৰলৈ নাযাবলৈ। নহ'ব, এইবোৰ এতিয়া অতীত হ'ল। আপোনালোকে কি কৰে কৰক, মই যাওঁ। তাৰ মানে মায়ে এই বিয়াৰ সন্মতি প্ৰদান কৰিছে? দেউতা, আপোনাৰ কিবা ক'ব লগা আছে যদি মিতিৰক জনাই দিয়ক। আপোনালোকে জানেই এই মিচিং গাঁওখনৰ মাজত আমি কেইঘৰমানহে মিপাক মানুহ আছোঁ। কিন্তু আজিলৈকে আমি কেতিয়াও নিজকে অনা মিচিং হিচাপে অনুভৱ হোৱা নাই। গতিকে আপোনালোকে আমাৰ ছোৱালীক আপোনালোকৰ ল'ৰাৰ উপযুক্ত বুলি ভাবিছে যেতিয়া আমাৰনো ক'বলৈ আৰু কি থাকিব পাৰে। আপোনালোকৰ মিচিঙৰ ৰীতি নীতিমতে অনা তামোল পাণৰ টোপোলাৰ তুম আৰু আপঙৰ কলহ আমি আদৰে গ্ৰহণ কৰিছোঁ। তেনেহ'লে এই বিয়াত আপোনালোকৰ সন্মতি আছে বুলি ভাবিব পাৰোঁ? নিশ্চয় ভাবিব পাৰে। লিগাঙৰ বতৰতে বিয়াখন হ'লে বেয়া নহয় দিয়ক। আমিও তাকেই ভাবি আছোঁ। তেতিয়াহ'লে আজিৰ পৰাই আমাৰ মৰমৰ বোৱাৰীক আদৰি অনাৰ সকলো তৈয়াৰী কৰোঁ আহক। মানে লিগাঙত আমাৰ মাদিক আৰু ৰুংকুৰৰ বিয়া। এতিয়া আপংটো চবে মিলি পেলাই খাব লাগে আৰু।
Donya talangka, polo talangka, sedimelo talangka, silokokka, rungkur borabu, rungkur panggupa, ikabongke. Panggung erasem, puman jarmanna, kangkanope. Urom apin biladope, yamporo, asangabila, dangmolangka. Pada poteni Oi kadung ko dolu dem Gekal kapote Oi kadung ko dolu dem Gekal kapote Hasina rasa